हेलो फ्रेंड्स स्वागतम जानाइছো আজি আপোনালোকক অন্য এটা ভিডিও লৈ আৰু আজি মানে ন্যানপলে গৈ আছো আৰু যেহেতু সকলে জানে তাত এবাৰ অসম সাহিত্য সভা অধিৱেশন হৈ আছে আৰু তালৈকে গৈ আছো আৰু যেহেতু আজি শেষৰটো দিন আৰু কাৰণে গৈ আছো তালৈকে আৰু আপোনালোককো দেখাব চেষ্টা কৰিম ভিডিওটোৰ জৰিয়তে আৰু তাত এবাৰ কেনেদৰে পতা হৈছে আৰু কি কি বস্তু উলিওৱা হৈছে সকলোবোৰ দেখাম আৰু মোৰ ভিডিওটো আপোনালোকে শেষলৈকে চাই আহিব আৰু বেছি দেৰি নকৰো আৰু এতিয়া বলক আমি ভিডিওটো আৰম্ভ কৰো যাওঁ বলক যাওঁ পাৰিলে তাত মানে বাইকৰ কণ্ডিশ্যনটো একেবাৰে বেয়া সেইটো কাৰণে নিনিয়াই ভাল আৰু ফচি যাব লাগিব এখন লৈ গ'লে আৰু সেইটো কাৰণে গাড়ীত যোৱাটোৱে ভাল হ'ব আৰু সেইটো কাৰণে বাছৰ কাৰণে ৰখি আছোঁ ওলাই মেলি এতিয়া চাওক এইখন আল্ট্ৰা বাছ আহিছে এইখনতে উঠি যাওঁগৈ ৰখাই চাই আহিব ভিডিওটো আপোনালোকে সেইখন धीरे चलना है मुश्किल तो जल्दी ही सही आँखों के किनारों में बहाने ही सही हम चले बहारों में गुनगुनाती राहों में धड़कने भी तेज है अब क्या करें वक्त है तो जीने दे दर्द है तो सीने दे ख्वाहिशें अनजान है अब क्या करें বন্ধকল একোলাপ আছে অসম সাহিত্য সভা পাই গ'লোহি নাৰায়ণপুৰত আৰু চাই থাকক বন্ধুসকল গেটখন চাওক ইমান ধুনীয়া লাগিছে আৰু দেখিছে প্ৰথম সোমাই আহোঁতে এইখন গেটে পায় আৰু ইয়াত দেখিছে লিখা আছে অসম সাহিত্য সভা ষষ্ঠ সপ্ততিতম অসম সাহিত্য সভা আৰু এইবাৰ দেখিছে কিমান ধুনীয়াকৈ পতা হৈছে নাৰায়ণপুৰত আৰু দেখিছে কি ধুনীয়াকৈ বাঁহেৰে তৈয়াৰ কৰি গেটখন প্ৰস্তুত কৰিছে অসম আমাৰ ৰূপহী গুণৰো নাই শেষ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ অসমী আই ৰূপহী গুণৰো নাই শেষ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ গোটেই জীৱন বিচাৰিলেও অলেখ দিবস ৰাতি গোটেই জীৱন বিচাৰিলেও অলেখ দিবস ৰাতি অসম দেশৰ দৰে আৰু দেখিব পাইছে ইয়াৰ ভিতৰত কিবা এটা অনুষ্ঠানো আছে আৰু পাপন দাৰ গান বাজি আছে আৰু দেখিছে ইয়াত প্ৰগ্ৰেম হৈ আছে কিবা লগত কিবা মেডাম মেফি অনুষ্ঠান বুলি লিখা আছে কি জানো ভিতৰত সোমাই গ'লে গম পাম मेला दिलों का आता है एक बार आगे चला जाता है मेला दिलों का आता है एक बार आगे चला जाता है आते हैं मुसाफिर जाते हैं मुसाफिर आहा आहा हम नहीं डरेंगे दुश्मन से लड़ेंगे हम नहीं डरेंगे दुश्मन से लड़ेंगे আৰু ইয়াৰ দেখিব আছে বন্ধুসকল এতিয়া বজাৰ কাৰণে সোমাই আহিব আৰু ইয়াৰ হৈছে আমাৰ অসম সাহিত্য সভা আৰু এইবাৰ মানে এইবাৰ নাৰায়ণপুৰত হৈ আছে আৰু তাকে দেখাব আহিলে আপোনালোকে আৰু চাওক আৰু মানুহৰ ভিৰ চাওক আৰু গোটেই ধূলি হৈ গৈছে আহি আছোঁ সোমাই আৰু এইকেইটাও আহিছে চাওক আৰু মানুহ চাওক একো দেখা নাই অকল মানুহ দেখিছোঁ আৰু গোটেই দোকানবোৰ দেখিছোঁ বজাৰবোৰ আৰু চাওক
বন্ধুসকল খোজকাঢ়ি আহি আছোঁ আৰু দেখাই আছোঁ আপোনালোকক সকলো বজাৰবোৰ আছে আৰু বিভিন্ন ধৰণৰ অধিৱেশনখন এইবাৰ মানে প্ৰায় 200 বিঘামান মাটি হ'ব আৰু বহুত ডাঙৰ হয় এৰিয়াটো আৰু তাত তেনেকৈ দৰে পতা হৈছে বজাৰ সংখ্যা বেছি আৰু মানুহতো গৈছে দেখিব পাইছে গোটেই ধূলি আৰু সেয়া দেখিছে আহি আছোঁ খোজকাঢ়ি আৰু ইও গৈছিলে লগত আহিছে তোমালোকক বিচাৰি বাইদেউ আৰু ভিন্ন মুখ্য পুৰণৰ ওচৰত ৰৈ আছে। এইখনে আছে গেটখন সোমাই অহা প্ৰথম গেটখন এইখনে আৰু চাওক উদ্ধৱ বন্ধু উদ্ধৱ বন্ধু মধুপুৰী ৰণ মুৰাৰো কাহে নাহেৰি ওলাই গৈ আছোঁ এতিয়া চালোঁ আৰু এতিয়া খাবলৈ গৈ আছোঁ বাহিৰত আৰু ওলাই আহিলোঁ ভিতৰৰ কাহে নাহেৰি ৰহব জীৱন বন ভয়ু ভৱন হামাৰো মানে বাহিৰলৈ ওলাই গৈ আছোঁ আৰু চালোঁ বজাৰবোৰ দেখিলোঁ আৰু কিবা আৰু বস্তু বেলেগ আৰু এতিয়া মানে কিবা এটা খাই লওঁগৈ সেইকাৰণে বাহিৰত ওলাই গৈ আছোঁ মধুপুৰী ৰণ মুৰাৰো যাহে বিয়োগ আদি অংগ তাবয় তিলয়ে কুৰয়ে নাপাৰি আহিলোঁ আৰু এতিয়া বাছৰ কাৰণে ৰখি আছোঁ বাহিৰত যাবলৈ আৰু বাছ পোৱা নাই মানে মই এতিয়া ঘৰলৈ গৈ আছোঁ আৰু কেনেকুৱা পালে জনাব ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব আৰু আজিলৈ বাই বাই থেংক ইউ